गवालपारा जिल्लानि दुधनै भालापारा गामिनि हिरण्मय खाख्लारिखौ खास्रि बिस्रि बुथारनाय दायनिगिरिखौ गोख्रों साजा होनो दाबि एबसुजों लोगोसे बर'नि गुबुन गुबुन माहारियारि आफाद गौथुमनि मख'नो गोनां बाथ्रानि थांनाय 3 मे खालार खालि हिरण्मय खाख्लारिनि बिनानाव आरो गामिनि सासे हिनजावसाया रंजालि बैसागु फोरबो नायनो थांनाय समाव साथाम दुथां फारियै धन तालुकदार रहमान आली आरो बाहार आलीआ उन्दै हिनजावसाखौ जिनाहारि खालामनानै लामायाव गारनानै दोनलांदोंमोन। उनाव जिनाहारि खालामजाग्रा उन्दै हिनजावसाया जाथायनि सोमोन्दै खिन्थानाय बादिनो जिनाहारि खालामजाग्रानि न'खर रायजोफोर आरो जिनाहारि खालामग्रानि न'खरजों दावराव दावसि जायो आरो जिनाहारि खालामग्रानि न'खरनि सुबुंफोरा गोबौ हाथियारजों गाग्लोबनायाव हिरण्मय खाख्लारिया गोब्राबै जखम जायो। उनाव जिएनआरसिआव फाहामथाय लाबाय थानाय समावनो हिरण्मय खाख्लारिया अबथिरायै रुंसारि जालाङो। बे जाथायखौ लानानै गवालपारा जिल्ला एबसुजों लोगोसे बर'नि गुबुन गुबुन माहारियारि आफाद गौथुमफोरा खौरांगिरि मेलनि गेजेरजों दायनिगिरिखौ गोख्रों साजा होनो दाबि खालामनायजों लोगोसे दुखुथिया न'खरनो राङारि अनसुंथाइ होनो सोरखारनिसिम दाबि खालामो। गवालपारा जिल्ला एसइउटी आरो আমার সিনিয়র নেতৃত্ব আৰু আমাৰ কামৰূপ আৰু গৱালপাৰা জিলা বড়ো কোঅৰ্ডিনেশ্যন কমিটি আটাইবোৰ লগ হৈছোঁ। আমি যোৱা মে মাহৰ প্ৰথম সপ্তাহৰ পৰা আমাৰ ভালাপাৰা অঞ্চলত যিটো বিক্ষিপ্ত ঘটনা হৈ আছে আৰু তাৰ পৰৱৰ্তী সময়ত যিখিনি নহ'বলগীয়া ঘটনা হৈ গ'ল সেই সংক্ৰান্ততে আমি আপোনালোকক চৰকাৰক অৱগত কৰিবলৈ আজি এই সামাজিক মঞ্চ আয়োজন কৰিছোঁ। তো আমি সকলোৱে জানো যে মে মাহৰ প্ৰথম সপ্তাহত আমাৰ ভালাপাৰা অঞ্চলৰ দুজন কিশোৰী ধন তালুকদাৰ বাহাল আলী আৰু ৰহমান আলী বোলা তিনিজন কালপেটে ধৰ্ষণ কৰিছিলে আৰু ধৰ্ষণ কৰাৰ ফলত তেওঁলোকক ইতিমধ্যে আমি এজাহাৰ মৰ্মে তেওঁলোকে ইতিমধ্যে এৰেষ্ট কৰা হৈছে, দুৰ্বৃত্তক পৰাই হৈছে। গতিকে আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ যিখিনি জাতীয় সংগঠনবোৰ আছে যিটো দুৰ্বৃত্ত বা যিটো ধৰ্ষণকাৰী তেওঁলোকক চৰকাৰে যিহেতু তেওঁলোকৰ আইনৰ কমিটিত আনিলে তেওঁলোকক কঠোৰ শাস্তি হ'ব লাগে। আমি যিখিনি জানো ছোৱালীবোৰ আমাৰ মাইনৰ আছিলে আৰু মাইনৰ ছোৱালী হোৱাৰ পৰিপ্ৰেক্ষিতত যিকেইটা দুৰ্বৃত্ত তেওঁলোকে পক্সোৰ যিটো আইন আছে সেক্সুৱেল হেৰাছমেণ্টৰ এই সেক্সুৱেল হেৰাছমেণ্টৰ যিটো ল' আছে সেই ল'ৰ কমিটিত আনি পেলাই তেওঁলোকক কঠোৰ শাস্তি দিব লাগে। প্ৰথমে সেইটো আমি অনুৰোধ জনাইছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত সেই ধৰ্ষণ কাৰ্যৰ লগত লিপ্ত থকা বিক্ষিপ্ত ঘটনা সেই ধৰ্ষণ কাৰ্যৰ লগত লিপ্ত থকাৰ পিছত আমাৰ ভালাপাৰাৰে হিৰণ্ময় খাখ্লাৰী আৰু তেওঁলোকৰ বন্ধুবৰ্গ যিটো আৰক্ষী বা ধন তালুকদাৰ বাহাৰ আলী বা ৰহমান আলী যিটো দুৰ্বৃত্ত তেওঁলোকৰ ভিতৰতে ধন তালুকদাৰৰ ঘৰত উপস্থিত হওঁতে হিৰণ্ময় খাখ্লাৰী আৰু তেওঁৰ বন্ধুবৰ্গক ধন তালুকদাৰৰ ককায়েক শেখ কুমাৰ আলীয়ে বাঁহৰ লাঠিৰে খুব বেয়াকৈ প্ৰহাৰ কৰে, যাৰ ফলত হিৰণ্ময় খাখ্লাৰীক খুব বেয়াকৈ ইনজুৰ হয়। আগফালৰ যি হাড় আছে আমি ডক্টৰৰ ৰিপৰ্ট মতে জানো তেওঁলোক খুব ক্ষতি হৈছিলে আৰু তাৰ সেইখিনি সময়তে শেখ কুমাৰ আলীৰ ভনীয়েক পাৰ্ণিমা বেগম বা ধন তালুকদাৰ যিটো বায়েক পাৰ্ণিমা বেগমে আমি গম পোৱাত তেওঁক হিৰণ্ময় খাখ্লাৰীক পাছফালৰ পৰা এখন ধাৰাল বা চকা চুৰিৰে আঘাত কৰে আৰু আমি জনামতে ডক্টৰৰ যিটো ৰিপৰ্ট মতে সেই আঘাতে তেওঁক হাওঁফাওঁলৈ ক্ষতি কৰিছিলে আৰু হাওঁফাওঁ ক্ষতি কৰাৰ ফলত ডক্টৰৰ পৰামৰ্শ মতে তেওঁক উচ্চ চিকিৎসাৰ কাৰণে গুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিলে। কিন্তু অতি বুৰিতামৰ বিষয় আমাৰ কাৰণে অতি মৰ্মান্তিক বিষয় সেই ল'ৰাজনে যোৱা 16 তাৰিখৰ পুৱতি নিশা 12 বজাত যিটো আঘাত পাইছিলে আঘাত পোৱাৰ ফলত তেওঁৰ মৃত্যুবৰণ হয় আৰু মৃত্যুবৰণ হোৱাৰ লগে লগে আমি ঘৰৰ পৰা যিটো শেখ কুমাৰ আলী আৰু পাৰ্ণিমা বেগমৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে সেই এজাহাৰ মৰ্মে এৰেষ্ট হোৱা বুলি আমি গম পাইছো। সেইটো খুব ভাল কথা, সেইকাৰণে আমি প্ৰশাসনক ধন্যবাদ জনাইছো। ধৰ্ষণ কাৰ্যৰ লগত লিপ্ত থকা আৰক্ষীসকলক তেওঁলোকে অতি সোনকালে পৰায়ত্ব কৰিব পাৰিছে আৰু যিহেতু হিৰণ্ময় খাখ্লাৰীৰ মৃত্যু পৰ্যন্ত ঠেলি দিয়া যিটো অপৰাধী তেওঁলোকক এৰেষ্ট কৰিব পাৰিছে, আমি ধন্যবাদ জনাইছো, আমি ভাল পাইছো। কিন্তু কথাটো হ'ল এতিয়া শেখ কুমাৰ আলী বা পাৰ্ণিমা বেগম বা হিৰণ্ময় খাখ্লাৰীৰ মৃত্যুদণ্ডৰ লগত যিকেইটা অপৰাধী জড়িত আছে তেওঁলোকক চৰকাৰে আইনৰ গান্ধীত আনি পেলাই যিমান কঠোৰ শাস্তি দিব লাগে আমি সেইটো বিচাৰিছো। কঠোৰ শাস্তি দিব লাগে যাতে আইনৰ ভুৰুঙাত কোনোমতে তেওঁলোকে আইনৰ ভুৰুঙাটি বাচি আহিব নোৱাৰে, সেইটো আমি কামনা কৰিছো। কাৰণ আমি বহুতো দেখিছো তেনেকুৱা দাগি অপৰাধ বিলাকো কিছুমান আইনী কাৰ্যকলাপৰ ওপৰত বাচি যায়। আমি তেনেকুৱা বিচৰা নাই, কাৰণ যিহেতু তজবুজীয়াকৈ উঠি অহা ল'ৰা
তেওঁ মানে ভৱিষ্যত আছিলে, তেওঁৰ ওপৰত বহুত ভৱিষ্যত আছিলে, ঘৰখনৰ ভৱিষ্যত আছিলে, অঞ্চলবাসীৰ ভৱিষ্যত, তেনেকুৱা এজন ল'ৰা মৃত্যুৰ ফলত আমাৰ কাৰণে বহুত ক্ষতিকৰ কথা। গতিকে সেইকাৰণে ৰাইজে বহুত ক্ষোভিত হৈ আছে। যদি চৰকাৰে উচিত দমনমূলক বা ন্যায় পথত বা লৰ গণ্ডিত যিখিনি শাস্তি দিবলগীয়া আছে সেইটো যদি দিব নোৱাৰে, ৰাইজে কিন্তু গণতান্ত্ৰিকভাৱে পিছলৈ আন্দোলন কৰাৰ পৰিপ্ৰেক্ষিতত আছে। গতিকে আমি সেইটো কথালৈ প্ৰথম শাস্তি দিয়াৰ পোষকতা কৰিছো নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ গোৱালপাৰা জিলাৰ বিভিন্ন জাতীয় সংগঠনবোৰ। আৰু তাৰ লগতে যিহেতু হিৰণময় খাকলাৰী আমাৰ এটা প্ৰক্ৰিয়া আছে চৰকাৰৰ বা আইনৰ, কোনো এজন ল'ৰাই যদি কোনোবা এক্সিডেণ্ট বা কোনোবা হেৰিত মৃত্যুবৰণ কৰে তেতিয়াহ'লে তেওঁলোকৰ ঘটনাৰ কাৰণে কম্পেনচেশ্যন দিব লাগে। যিহেতু এইটো মৃত্যুদণ্ড হত্যাকাণ্ড হ'ল, গতিকে হত্যাকাণ্ডৰ কাৰণে যিটো ঘৰৰ এইটো এজন্ত চুজীয়া ল'ৰা ক্ষতি হৈ গ'ল, সেইকাৰণে ক্ষতিপূৰণ ভাৱে আমি তেওঁলোকৰ ঘৰখনত আমি চৰকাৰৰ পৰা 20 লাখ টকা জৰিমনা দিব লাগে বুলি हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गबिन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्रि बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।